অনুষ্কা তৰংগিনী মই অনুষ্কাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো অনুষ্কা এতিয়া আৰু সৰু ছোৱালী হৈ থকা নাই লাহে ডাঙৰ হৈছে গতিকে অনুষ্কাৰ এবাৰ হয়তো কলেজ পালে নহয় জানো গতিকে অনুষ্কাৰ সৈতে কিছু কথা পাতিবলগীয়া আছে কিন্তু আজি আমি কেৱল অনুষ্কাই নহয় অনুষ্কাক এই পৰিৱেশটো দিয়াত যি দুগৰাকী ব্যক্তিয়ে যি দুগৰাকী মানুহে এই এটা পৰিৱেশ গঢ় দিছে আৰু ইমান সুন্দৰ এটা সংগীতৰ পৰিৱেশ ঘৰখনৰ পৰাই যেহেতু আৰম্ভ হৈছে গতিকে অনুষ্কাৰ পিতৃ মাতৃক আপোনালোকৰ আগত চিনাকি কৰি নিদিলে হয়তো আধৰুৱা হৈ ৰব গতিকে আজি আমাৰ সৈতে অনুষ্কাৰ গোটেই পৰিয়ালটোৱে আছে মই চিনাকি কৰি দিছো আমাৰ সৈতে আছে অনুষ্কাৰ পিতৃ অমৰজিৎ বৰুৱা মই দাদাক স্বাগতম জনাইছো আৰু আমাৰ সৈতে আছে অনুষ্কাৰ মাতৃ জলি বুঢ়াগোহাঁই মই বাইদেউক স্বাগতম জনাইছো আৰু আমাৰ লগতে আছে অনুষ্কাৰ কণমানি ভাতৃ আদ্য অনুৰাগ মই অনুৰাগকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু অনুৰাগে আমি গম পোৱাৰ মতে গীত গায় আদ্যই গীত গায় নেকি অলপ চলপকে গায়তো গতিকে আজি গাব লাগিব কিবা এটা দেই ঠিক আছে মই অনুষ্ঠানটোৰ আৰম্ভণিতেই আপোনালোক দুগৰাকীক প্ৰথমতেই ধন্যবাদ জনাইছো যে ইমান ধামখুমীয়া গীতৰ কণ্ঠশিল্পীৰ আজিকালি য'তেই চাওঁ ত'তেই ছিংগাৰ কিন্তু তাৰ মাজতো আপোনালোক দুইগৰাকীয়ে অনুষ্কাক যিটো প্লেটফৰ্ম দিছে বা যিখিনি তাইক শিকাইছে আচলতে তাৰ কাৰণেই আপোনাক দুইগৰাকীকে প্ৰথমতে ধন্যবাদ জনাইছো আৰু আজি আমি কথা কিছু পাতিম যদিও লগতে আপোনালোকৰ নিশ্চয় অনুষ্কাৰ গীত শুনিবলৈ বহুত মন আৰু আজি আমি বেছিকৈ গীত শুনিম কমকৈ কথা পাতিম তাৰ মাজতো কিছু কথা পাতিবলগীয়া থাকে কিন্তু অনুষ্কাক আৰম্ভণিতেই সুধিবলৈ বিচাৰিছো যে এইবাৰ কলেজত এইচএছ ফাৰ্ষ্ট ইয়াৰ নহয় জানো কলেজ লাইফ কেনেকুৱা লাগিছে প্ৰথমেতো মই সমূহ ND24 দৰ্শকলৈ শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছো আৰু সুধাৰ মতে কলেজ গৈ বহুত বেছি ভাল লাগিছে নতুন নতুন ফ্ৰেণ্ডছ বনিছে আৰু এটা নতুন এনভায়ৰনমেন্ট খুব ভাল লাগিছে কি সাবজেক্ট পঢ়ি আছে এটা অনুষ্কা মই বৰ্তমান কলা শাখাত ভৰ্তি কৰিছো আৰু বৰ্তমান মোৰ সাবজেক্টছ আছে পলিটিকেল সায়েন্স এডুকেশ্যন হিষ্ট্ৰী জিঅগ্ৰাফি আৰু ইংলিছ আৰু অল্টাৰনেটিভ ইংলিছ মই এটা কথা এখিনতে কওঁ যে অনুষ্কাৰ ৰিজাল্টটো খুব ভাল ইমানখিনি সংগীতৰ লগত সময় দিয়াৰ পাছতো অনুষ্কাই ইমান ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে মেট্ৰিকত আমি জানো সকলোৱে গতিকে সেইটো কথাও পাতিম যে দুয়োটা মেনেজ কৰিবলৈ কেনেকৈ সক্ষম হৈছে কিন্তু তাৰ আগত অনুষ্কা যেহেতু আহিছেই গতিকে অনুষ্কাৰ পৰা এটি গীতেৰে আমি অনুষ্ঠানটো আৰম্ভ কৰোঁ প্ৰথমতে কি শুনাব প্ৰথমে মই কেইবছৰমানৰ আগত মহাভাৰতৰ যি শীৰ্ষ গীতটি সেই গীতটি কভাৰ হিচাপে উলিয়াইছিলোঁ আৰু আচলতে সেই সময়ত কোভিডৰ দিন আছিল আৰু মানুহবোৰ সকলোবোৰ লকডাউন ঘৰত সোমাই আছিল মই ভবা নাছিলোঁ যে মানুহে ইমান বেছি আঁকোৱালি ল'ব বহুত বেছি ভাল পাইছে মানুহে এই গীতটি আৰু গীতটি মানে আচলতে আমি মায়ে মই কিবা এটা স্ক্ৰল কৰি আছিলোঁ ফেচবুকত তেতিয়া আমি সেই ৰামায়ণ আৰু মহাভাৰত আকৌ পুনৰ দিছিলে যে হয় তেতিয়া মানে ভাবিলোঁ যে এইটো কিবা নতুন টাইপত কৰিব পাৰিনি বুলি তেতিয়া আমি ভাবিলোঁ তাৰপিছত আমি কৰিলোঁ তাৰপিছত বহুত মানে বহুত আৰু আমিও ND24ও সেই যিটি ভিডিঅ' আছিল সেইটো আমাৰ নিজৰ পেজত আপলোড কৰিছিলোঁ অনুষ্কাৰ সেই ভিডিঅ'টি আমাৰ পেজতো মানুহে ইমান ভাল পাইছিলে সেই ভিডিঅ'টো ইমান লাইকছ ইমান কমেণ্টছ ইমান শ্বেয়াৰ্ছ সঁচাকৈ খুব ধুনীয়া আছিল অলপমান যদি সেই গীতটি শুনাই ভাল লাগিব Shah
ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि युगे युगे। सीख हम बीते युगों से नए युग का करे स्वागत करे स्वागत करे स्वागत करे स्वागत। भारत की ये कहानी सदियों से भी पुरानी है, ज्ञान की ये गंगा है, ज्ञान की ये गंगा ऋषियों की अमर वाणी है, ज्ञान की ये गंगा ऋषियों की अमर वाणी। भारत की ये कहानी महाभारत ओ महाभारत বহুত ধুনীয়া বহুত ভাল লাগিছে ইমান সুন্দৰকৈ আপুনি গীতটি গায় গতিকে আমি শুনি ভাল পাওঁ যিয়ে নহওক অনুষ্কাৰ পৰা এটা কথা জানিবলৈ বিচাৰিছোঁ অনুষ্কা হেউটিয়াকৈ ফেচবুকতো যথেষ্ট এতিয়া এক্টিভ আৰু আমি দেখি থাকোঁ মই নিজেই ফ'ল' কৰা আছে আপোনাৰ পেজটি গতিকে গীতবিলাক আহি থাকে খুব ধুনীয়াকৈ কেনেকৈ সেইখিনি ডিজাইন কৰি মই সুধিম তাৰ আগতে এই যে শব্দৰ উচ্চাৰণ হিন্দী আপুনি ইমান শুদ্ধকৈ কয় আপুনি কাৰ পৰা শিকি আছে বা কেনেকৈ শিকি আছে আচলতে মোক বহুতে সোধে হিন্দী উচ্চাৰণৰ কথা বা সোধে যে তুমি ক'ৰবাৰ পৰা শিকিছানি বেলেগকৈ আচলতে মই ক'তো তেনেকৈ শিকা নাই হিন্দী গীতসমূহ শুনি শুনি যি আহিলে সেয়াই বুলি ক'ব লাগিব আৰু শিকিছিলোঁ মই ক্লাছিকেল সংগীত দীপাঞ্জলি সংগীত মহাবিদ্যালয়ৰ ৰাতুল কাকতি ছাৰৰ ওচৰত সংগীত গীত শিকিছোঁ ৰণ কোঁৱৰ ছাৰৰ ওচৰত আৰু তেনেকৈ শিকি মই মোৰ বিষয়ত কমপ্লিট কৰিলোঁ কিন্তু যদি এই বিষয়ে আপুনি সোধে বৰ্তমান মই নিজে শিকি আছোঁ আৰু এইবোৰ চব নিজেই আয়ত্ত কৰা বুলিয়ে ক'ব লাগিব এতিয়া অনুষ্কা ধৰক আপুনি মইতো জানো বহুত সৰুৰ পৰাই আপুনি গীত গায় তেতিয়া আপুনি হয়তো উপলব্ধি কৰিব পৰা নাছিলে যে আপুনি গান গাই ভাল পায় নে নাপায় তেতিয়া আপোনাক মা দেউতাই আগবঢ়াই দিছিল তেতিয়া গাইছিলে কিন্তু অনুষ্কাই কেতিয়া উপলব্ধি কৰিলে যে মই সঁচাকৈ গীত গাব পাৰোঁ বা মই গীত গাই ভাল পাওঁ সেইটো কেতিয়াৰ পৰা আৰম্ভ হ'ল প্ৰথমে আচলতে গীত আৰম্ভ হৈছিলে প্ৰথমতে মই নাচত বেছি ইণ্টাৰেষ্টেড আছিলোঁ তাৰপিছত আমাৰ শিৱসাগৰতে জ্যোতি সংগীতৰ এটা প্ৰতিযোগিতা আয়োজিত কৰা হৈছিল সেই প্ৰতিযোগিতাটিত মই প্ৰথম এটা গানেই শিকি গাইছিলোঁ আৰু তেতিয়া মই ফাৰ্ষ্ট পাইছিলোঁ প্ৰথম স্থান পাইছিলোঁ আৰু তেতিয়াই মই মানে অলপ ইনস্পিৰেশ্যন পাইছিলোঁ গান গাবলৈ তথাপিও আৰু যেতিয়া মই প্ৰতিযোগিতা বহুত কৰিলোঁ বহুত প্ৰতিযোগিতা বহুত এক্সপিৰিয়েঞ্চ হ'ল বহুত তেতিয়া মানে মই লাহে লাহে বুজিব পাৰিলোঁ যে হয় এইটোতে মানে গানটোৱে মই এনেকুৱা এটা বস্তু যোনটো অবিহনে মই থাকিব নোৱাৰিম বা যোনটো মোৰ ক'ব লাগিব মোৰ প্ৰাণ বুলি ক'ব লাগিব সেইটোৱে সুধিব লৈছিলোঁ যে অনুষ্কাক যদি মই সুধোঁ যে সংগীত মানে কি আপোনাৰ কাৰণে কাৰণ সংগীত যিসকলে সঁচাকৈয়ে ভাল পায়
সংগীত এটা উপলব্ধিৰ বস্তু নহয় জানো সংগীত মানে কেৱল নাচ গান বা বিট নহয় সংগীত এটা উপলব্ধিৰ বস্তু সংগীত যিয়ে প্ৰকৃতাৰ্থত ভাল পায় তেওঁ কানেকশ্যনটো পায় সংগীতৰ সৈতে আচলতে পূজা বুলি ক'ব লাগিব এটা আৰাধনা ভগৱানক স্মৰণ কৰাৰ এটা মানে মই ভাবোঁ যে হয় তেওঁক এই যোগেদি মই তেওঁক ভাবোঁ চিন্তা কৰোঁ আৰু সেইবাবে বেছি ভাল লাগে মই বহুত কানেক্টেড ফিল কৰোঁ গান গালে বাহ ধুনীয়া কথা আছে মই এই মুহূৰ্তত অমৰজিৎ বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি মই ক'ব পাৰোঁ যে আপুনি অনুষ্কাৰ মানে গৰ্বিত পিতৃ কাৰণ তেখেতে কণ্ঠৰ জৰিয়তে যিখিনি মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে যিখিনি প্ৰকৃতাৰ্থত সংগীত অনুৰাগী তেওঁলোকৰ গতিকে মই অলপমান আপোনাৰ পৰা জানিম যে তেখেতক এই পৰিৱেশটো দিব লাগে বুলি বা কিয় আপুনি চিন্তা কৰিলে নিজৰ গান গোৱাৰ মন আছিল নেকি আপোনাৰ খুব তেনেকুৱা নহয় গান আমিতো তেতিয়া আগত কলেজত পঢ়ি থাকোঁতে গানৰ ধৰক কম্পিটিশ্যন পাতে আমি গমেই নাপাওঁ গান কলেজত যে গানৰ কিবা এটা হয় আমি মানে খেলা ধূলাৰ লগতে হেৰি আছিলোঁ তাৰপিছত ছোৱালীজনী যেতিয়া তাই কৈছিলে যে তেনেকৈ কম্পিটিশ্যনত আমি যোগ কৰাইছিলোঁ তাৰপিছত তাই যেতিয়া মানে প্ৰথম পুৰস্কাৰ পাইছিলে তেতিয়া ভাবিলোঁ যে তাই গান পাৰিব তেনেকৈ এটা দুটাকৈ আমি কম্পিটিশ্যনবোৰত জইন কৰালোঁ আমি অল আছামত এনেকুৱা এটা জেগা নাই এতিয়া মানে প্ৰত্যেক জেগালৈ আমি গৈছোঁ কম্পিটিশ্যন কৰিবলৈ গৈ তেনেকৈয়ে মানে এখাপ এখাপকৈ ওপৰলৈ গৈ আছোঁ আৰু তাৰপৰা চেষ্টা কৰিছোঁ যাতে আৰু ভাল কিবা এটা হওক তাই এতিয়া নিজৰ গান বুলি নিজৰ গান আহি আছে এতিয়া ৰেকৰ্ডিং হৈছে এপ্ৰিলৰ আগত তাই 4-5টামান গান তাই ওলাব মানে ধৰক মই এটা কথা কওঁ এগৰাকী পিতৃ হিচাপে নিজৰ ল'ৰা ছোৱালীৰ ছাকচেছটো নিজৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত নিজৰ পিতৃজনৰ যিখিনি ভূমিকা থাকে বহুত সময় সেইটো বহুতেই হয়তো দেখুৱাবলৈ নিবিচাৰে যিমানখিনি কষ্ট আপুনি কৰিছে নিজৰ ছোৱালীজনীক আজি এইখিনি পৰ্যায়ত দেখি আপুনি বহুত কষ্ট কৰিছে কষ্ট বুলি নহয় তেখেতক সেইখিনি পৰিৱেশ দিছে ল'ৰা ছোৱালী ধৰক কিবা এটা আগবাঢ়ি গ'লে ভাল লাগে ন এতিয়া সেইটো কষ্ট বুলি ভবা নাই আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যেতিয়া আগতে কম্পিটিশ্যন যাওঁ তেতিয়া মানে আমাক ধৰি লওক গোটেই দিনটো ধৰি লওক লাগি যায় তো মোৰ দেউতা আৰু মা মোক ইমানেই মটিভেশ্যন আৰু ছাপোৰ্ট কৰে আজি হয়তো মা দেউতাই যদি মোক ইমান ছাপোৰ্ট নকৰিলেহেঁতেন মই কেতিয়াও আজি ইয়াত বহি থাকিবলৈ সক্ষম নহয় আৰু এনেকুৱা হয় যে কেতিয়াবা মা ভাইটিৰ কাৰণে যাব নোৱাৰে তেতিয়া দেউতাই মোক লৈ যায় তাৰপিছত গোটেই দেউতাই ৰাতি ৰাতি গাড়ী চলাই আহে ধৰি লওক মানে বহুত দেখিছোঁ মই কষ্ট কৰা আৰু সেইবাবে মই বহুত কৃতজ্ঞ মই সেইকাৰণে কৈছোঁ যে আপুনি নিজ হাতেৰে আচলতে তাইক গঢ় দিছে নহয় জানো আৰু আজি তাই এইখিনি পাইছেহি গতিকে আপোনাক মই আকৌ এবাৰ কৈছোঁ মই ধন্যবাদ জনাইছোঁ তেখেতক যিখিনি পৰিৱেশ আপুনি যিমানখিনি পাৰিছে দিবলৈ সেইখিনি যে দিছে গতিকে সেইখিনিৰ কাৰণে আপোনাক আচলতে ধন্যবাদ আৰু আজি তাই যিখিনি কৰিব পাৰিছে সেইখিনি আপোনাৰ তেখেতৰ মাকৰ কষ্টৰ আচলতে ফল মই আকৌ সুধিম যে আপোনাৰ কেনেকুৱা লাগে যেতিয়া আপোনাক আজিকালি চিনাকিটো ধৰক অমৰজিৎ বৰুৱা বুলি নকৈ কোনোবাই যদি কয় যে অনুষ্কাৰ পিতৃ কেনেকুৱা লাগে তেতিয়া ভালেই লাগে অনুষ্কাৰ পিতৃ বা অনুষ্কাৰ দেউতাক বুলি যেতিয়া কয় স্বাভাৱিকতে নিজৰ ল'ৰা ছোৱালীৰ নামেৰে নহয় জানো চিনাকিটো হ'লে প্ৰত্যেক মাক দেউতাকৰে খুব এটা ভাল লাগে মই জলি বুঢ়াগোহাঁই ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ যে মই অলপমান শুনিলোঁ যে আপুনি গীত গাইছিলে আগতে কেনেকুৱাকৈ গীতৰ চৰ্চা আছিল আপোনাৰ নমস্কাৰ প্ৰথমে মই ND24 সমদৰ্শকক মোৰ সেৱা জনাইছোঁ গীতৰ লগত জড়িত বুলি ক'বলৈ গ'লে মই সৰুৰ পৰাই অলপ জড়িত আছিলোঁ তাৰপিছত কলেজ পঢ়াৰ অলপ দেৰিকৈহে মোৰ ডিগ্ৰী প্ৰায় শেষ হোৱাৰ সময়তহে মই বিশাৰদো কমপ্লিট কৰিছোঁ ভাতখান্দে বিশাৰদ কৰিলোঁ সেই সময়তে গীতবোৰ গাওঁ কলেজতো গাওঁ বা এনেকৈ দুই এটা অনুষ্ঠানতো গাইছোঁ কিন্তু এনেকুৱা এটা আছিলে পৰিৱেশ আমাৰ সময়ত ইচ্ছা বহুত যায় মানে গাবলৈ বা আৰু বহুত বেছি কিবা এটা আগবাঢ়ি যাবলৈ কিন্তু আমাৰ ঘৰখনত মানে মোৰ মাৰ ঘৰত মোৰ ল'ৰা নাই ছোৱালী আমি 4গৰাকী আছিলোঁ বাই ভনী দেউতাও তেনেকৈ মানে আমাক আগবঢ়াই নিবলৈ তেওঁ সিমান বেছি মানে সকলো ফালৰ পৰা ধৰক সুবিধাত বা এনেকুৱা নাছিলে সেইকাৰণে আমি কিছুমান সময়ত মানে যাব লাগে বা মন থাকিলেও যাব নোৱাৰোঁ কাৰোবাৰ লগত হয়তো 2-4জনী কোনোবা ওচৰৰ বা
এনেকুৱা মানে থকা লগত বহুত থাকিলে হাবিয়াস থাকাৰ পিছতো তেনেকৈ মানে যাব নোৱাৰিলোঁ তাৰপিছতে ষ্টেজ প্ৰগ্ৰেমবোৰ দেখোঁ অন্য আৰ্টিষ্টবোৰৰ বা এনেকৈ দেখিও ভাল লাগে এনেকৈ ভাৱ এটা আহে যেন ময়ো অলপ কিবা এটা অলপ আগবাঢ়ি যাব পাৰোঁ বিশেষকৈ মানে নামৰ কাৰণে নহয় নিজৰ মনৰ হেঁপাহৰ কাৰণে যিটো সংগীতৰ প্ৰতি মানে ধৰক শ্ৰদ্ধা আছে বা কৰিব মন যোৱাৰ সেই তেনেকেই মানে কৰিব নোৱাৰিলোঁ আৰু ইমান বেছি আগবাঢ়িব মানে ঘৰৰ পৰিৱেশৰ কাৰণে নিয়াৰ মানুহ নাই দেউতাৰ কাৰণে বা দেউতাই হ'লেও নিব নোৱাৰে বাই ভনীবোৰ সময় সকলোৱে নিজৰ নিজৰ ধৰক পঢ়া বা অন্য কিছুমান ক্ষেত্ৰত ব্যস্ত হৈ থাকিবলগীয়া হোৱাৰ কাৰণে তেনেকেই আৰু থাকিলে আৰু মাজে সময়ে ক'ৰবাত কিবা সুবিধা পালে গান গাওঁ এনেকেই থাকিলোঁ তাৰপিছত বিয়া হোৱাৰ পিছত হোৱাৰ পিছত যেতিয়া তাই হ'ল 6 বছৰ বয়সত তাই এতিয়া প্ৰথম গানৰ প্ৰতি ইণ্টাৰেষ্ট নাছিলে বাৰু তাই নাচৰে আছিলে আৰু নাচো শিকোৱাও হৈছিলে তাই তাৰপিছতে যেতিয়া সেই গানত প্ৰথম দিছোঁ ভাল আগবাঢ়ি অকণমান ইণ্টাৰেষ্টটো ভাল পালোঁ কাৰণে তাইৰো ইণ্টাৰেষ্ট দেখিলোঁ কাৰণে আমি আগবঢ়াই লৈ গ'লোঁ লৈ বহাই নি পিনে এতিয়ালৈকে আৰু এনেকৈ হয় সপোনটো অনুষ্কাৰ জৰিয়তে পূৰণ হোৱা যেন লাগে হয় আচলতে সপোনটো মানে কি পূৰণনো কি নিজৰ মনৰ সেইখিনি ভাবি ল'লে মানে সপোনটো পূৰণ হোৱাৰ দৰে লাগে কিন্তু বহু দূৰ কিছুমান কাম আছে কৰিবলৈ আৰু সেইখিনি যাতে সফল হয় সেই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ ৰাইজৰ আশীৰ্বাদ শিকিবলৈও বহুত আছে বুলিয়ে ভাবোঁ এতিয়াও সংগীত বা এনেকুৱা বিদ্যা কেতিয়াও শেষ হৈ নাযায় শিকি আৰু সেইবাবে ভাবোঁ যে তেওঁ আৰু আগবাঢ়ি যাওক সকলোৱে বিশেষকৈ মানে ৰাইজৰ বা ৰাইজসকল মানে যি আশীৰ্বাদ পাওঁ মানে সেইবোৰ বহুত বেছি অনুপ্ৰাণিত কৰে বহুত আগবাঢ়ি যোৱাত মানে মনোবল দিয়ে কিন্তু আপোনালোকৰ কষ্ট আৰু ত্যাগৰ এই যে অলপমান হ'লেও ফল ধৰিছে সেইটোৰ মই ইতিমধ্যে ক'লোঁ যে অনুষ্কাৰ পিতৃ মাতৃ বুলি চিনাকি দিছোঁ সেইখিনিয়েই আৰু এইখিনি আৰম্ভণি আপুনি আজি অনুষ্কাৰ মাতৃ গতিকে সেইটো এটা খুব ভাল লগা কথা নহয় জানো মই আৰম্ভণিতে কৈছিলোঁ যে মই দেখিছোঁ যে আজিকালি বহুত গায়ক আছে গায়িকা আছে কিন্তু গায়কীটো আচলতে শিকোৱা বস্তু নহয় গায়কীটো ভিতৰৰ পৰা থকা এটা বস্তু আৰু যিসকল আগৰ আমি কণ্ঠশিল্পী দেখিছিলোঁ তেওঁলোকৰ সঁচাকৈ মানে ঈশ্বৰ প্ৰদত্ত তেওঁলোকৰ কণ্ঠ আৰু তেওঁলোকৰ সেই গীতবিলাক একেবাৰে আপুনি বৈ অহা ধৰণৰ আৰু অনুষ্কাৰ কণ্ঠটি অলপ তেনেকুৱা মই সেইকাৰণে মই কৈছোঁ যে তেখেতক জোৰ জবৰদস্তি শিকোৱা ছিংগাৰ তেখেত নহয় বা কণ্ঠশিল্পী নহয় তেখেতৰ ভিতৰত এটা আছেই মই সেইকাৰণে সুধিলোঁ আপোনাৰ পৰা যিহেতু হয়তো অলপমান আহিছে এই গুণটো অনুষ্কা মই আৰু এটি গীত যদি এই মুহূৰ্তত দৰ্শকসকলক শুনাবলৈ কওঁ কি শুনাব এইবাৰ মই খগেন মহন্তদেৱৰ এটি গীত ঠিক আছে গাবলৈ লৈছোঁ টান এটি গীত নহয় জানো ইমান ধুনীয়াকৈ গাইছা এই ধুনীয়া গীত দুটা শুনিলোঁ মই এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ মই ইতিমধ্যে কৈছোঁ যে অনুষ্কাই কেৱল গীতেই নহয় পঢ়া শুনাও খুব সুন্দৰকৈ লৈ গৈছে মেট্ৰিকত 90
92% পাই তেওঁ উত্তীৰ্ণ হৈছিল কেনেকৈ দুইটা ইমান ধুনীয়াকৈ মিলাই গৈছে অনুষ্কা আচলতে